লংনিত লাংফেৰ সিংহাসনত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। $15 কোটি ঊৰ্ধ্ব কেলেংকাৰী টকাৰে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব খুজিছে তুলিৰাম ৰংহাঙে। পৰিষদৰ পৰৱৰ্তী বিজেপি চৰকাৰত প্ৰদীপ ৰংপি হ'ব EM গড় কাপ্তানী বিভাগৰ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগুত তুলিছে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে। ৰাজ্যিক হাই প্ৰফাইল নেতাবোৰে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক বিজয় সুনিশ্চিত কৰাৰ বাবে কাৰ্বি আংলঙলৈ পৰ্দাপণ কৰি সমৰ্থিত দলীয় প্ৰাৰ্থী হৈ এটাৰ পিছত এটা হাই প্ৰফাইল কেম্পেইন কৰি গৈছে। যোৱাকালি বোকাজান বিধায়িনী সমষ্টিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ 11 জুনত লুম্বাজং বিধায়িনী এলেকাৰ লুম্বাজং, লংনিত, লাংফেৰ আৰু সিংহাসন চাৰিওটা সমষ্টিত চলালে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে জিলাখনলৈ বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ দ্বাৰা হাই প্ৰফাইল কেম্পেইন কৰাৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চলাইছে এটাৰ পিছত এটা নিৰ্বাচনী প্ৰচাৰ। লুম্বাজং, লংনিত, লাংফেৰ আৰু সিংহাসন চাৰিওটা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি ভাষণত কয় যে বিগত এবছৰীয়া শাসনত বিজেপিৰ কোনো উল্লেখযোগ্য অৰিহণা নাই। আজি মূল যিবিলাক বিষয় তাৰ লগত আৰু মুখ্যমন্ত্ৰীজনটো কোন? মুখ্যমন্ত্ৰীজনে হ'ল মুখ্যমন্ত্ৰীৰ 2 নম্বৰহে বিজেপি, 1 নম্বৰ বিজেপিও নহয়। এইটো এনেকুৱা খিচিৰি ইমান এডাল্টেটেড, ইমান এডাল্টেটেড, ই নহয় কি হ'ব? বেমাৰ নহয় কি হ'ব? এতিয়া বেমাৰ আৰম্ভ হৈছে এবছৰ, যি বেমাৰৰ কাৰণে আজি তেওঁলোকে মন্ত্ৰী পৰিষদখনকে বাকী কথা কৰিব পৰা নাই। বেমাৰ আৰম্ভ হ'ল, আজি তেওঁলোকৰ মাজত ইমান মতানৈক্য হৈছে, বাহিৰত দেখুৱাইছে এক ভিতৰি মতানৈক্য, আৰু ইয়াতে দেখিছে এতিয়া এলায়েন্স আছে বিজেপিৰ লগত, এতিয়া ইয়াত আকৌ এলায়েন্সে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। লগতে তেওঁ বিজেপিৰ দলৰ সাম্প্ৰদায়িক দল বুলি আখ্যা দিয়াৰ লগতে কেন্দ্ৰীয় বিজেপিৰ সভাপতি অমিত শ্বাহে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি কৰা মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অমিত শ্বাহে মহাত্মা গান্ধীক ধূৰ্ত বেপাৰী আখ্যা দি বিজেপিয়ে অপৰাধ কৰিছে। জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলেহে বিজয়ী হ'ব বুলি মত পোষণ কৰে। পৰিষদৰ নিৰ্বাচন একেবাৰে নিকট হৈ অহাৰ লগে লগে বিভিন্ন দলীয় প্ৰাৰ্থীৰ মাজত অভিযোগ প্ৰত্যাভিযোগৰ তালিকাবোৰ বাঢ়িবলৈ ধৰিছে। তুলিৰাম ৰংহাং এণ্ড কোম্পানীয়ে জিলাখনৰ জলসিঞ্চন বিভাগৰ 15 কোটি ঊৰ্ধ্ব কেলেংকাৰী টকাৰে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব খুজিছে। এই গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে নাগৰিক সুৰক্ষা মঞ্চৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী মহাজন ক্ৰয়ে। অনুষ্ঠিতব্য 17 জুনৰ দ্বাদশ কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদৰ 7 নং কপিলী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ প্ৰচাৰ অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিছে। এটা দলৰ পৰা আনটো দলৰ মাজত থকা এগৰাকী প্ৰাৰ্থীৰ পৰা আন এগৰাকী প্ৰাৰ্থীৰ মাজত বোকাচতীয়া ৰাজনীতিয়ে জিলাখনত সৰ্বত্ৰ কম্পনৰ সৃষ্টি হোৱাৰ মাজতে নাগৰিক সুৰক্ষা মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মহাজন ক্ৰয় এক সংবাদমেল আয়োজন কৰে। কংগ্ৰেছ আপোনালোকে এই তুলিৰাম ৰংহাঙে হওক, আপোনাৰ জয়ৰাম লেং হওক, যেটো CM তেখেতলোকে আছিলে, তেখেতবিলাকক আপোনালোকে কংগ্ৰেছ বুলি ক'ব নে বিজেপি বুলি ক'ব? কাৰণ যেহেতু বিজেপিয়ে চৰকাৰ অহা আগতে প্ৰতিশ্ৰুতি দিছিলে ৰাইজক যে আমি নিকাশ আমি ভাল চৰকাৰ এখন দিম,
কিন্তু এই চৰকাৰে আকৌ যেটো দুৰ্নীতি কৰা তেখেতবিলাকসকলে মাত মাতি আহিছে কংগ্ৰেছ চৰকাৰ দিনত দুৰ্নীতি হৈছে বুলি মাত মাতি আহিছে আৰু সেই নেতাসকলকে পুনৰ আগুৱাই দলীয় প্ৰাৰ্থী হিচাপে আমি কপলি সমষ্টিৰ হৈ আমি এই ফিল্ডত আমি নামি গৈছোঁ কাৰণ কিয় আমি আজি 1 বছৰ ধৰি আমি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছোঁ আৰু আকৌ পুনৰ এই শক্তিশালীটো আমি পাবৰ কাৰণে আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে আকৌ আমাক শক্তিশালী কৰিবৰ কাৰণে আমি কপলি ৰাইজক আজি এই চেনেল যোগে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক এই আমাৰ যেটো ছবি যেটো হৰিণৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ কপলি ৰাইজক সমগ্ৰ ৰাইজলৈ আমাৰ ফালৰ পৰা সংবাদ মেলত প্ৰাৰ্থীগৰাকীয়ে বিজেপি আৰু কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে 7 নং কপিলি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাগৰিক সুৰক্ষা মঞ্চৰ সমৰ্থিত মহাজন ক্ৰয় CM তুলিৰাম ৰংহাং আৰু EM মঙ্গল সিং টিমুঙে কাৰ্বি আংলং ৰাইজৰ উন্নয়নৰ বাবে আবণ্টিত টকা বৃহৎ কেলেংকাৰী কৰি সেই টকাৰে খেলিছে বুলি অভিযোগ কৰিছে তুলিৰাম আৰু মঙ্গল সিঙে জলসিঞ্চন আৰু কৃষি বিভাগত তেওঁলোকৰ নিজৰ পত্নী জিয়ৰী নামতে ঠিকাদাৰী কৰি কোটি কোটি টকাৰ আঁচনি ধন কোনো কাম নকৰাকৈ আত্মহত্যা কৰা বুলি অভিযোগ কৰে পৰিষদৰ নিৰ্বাচনলৈ হাতত আৰু আজিৰে পৰা মাথোন 4টা দিনহে বাকি নিতৰ ৰাজ্যৰ পৰা হাই প্ৰফাইল ৰাজনৈতিক নেতাসকলে কাৰ্বি আংলঙত পৰ্দাপন কৰিছে প্ৰাৰ্থীৰ হৈ কেম্পেইন কৰিবলৈ নিজৰ দলক বিজয় কৰিবলৈ অহে পুৰুষাৰ্থে কৰিছে হাই প্ৰফাইল কেম্পেইনাৰসকলে পশ্চিম কাৰ্বি আংলঙৰ 3 নং চিন্থং পৰিষদ সমষ্টিৰ অন্তৰ্গত লাংটুক আপামত বিজেপি প্ৰাৰ্থী প্ৰদীপ ৰংপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা তুলিৰাম ৰংহাঙে আকৌ ভোটাৰৰ মন পূৰ্ণভাৱে আকৰ্ষিত কৰিবলৈ আগন্তুক বিজেপি দলৰ চৰকাৰত প্ৰাৰ্থী প্ৰদীপ ৰংপিয়ে EM হোৱাৰ লগতে বিভাগক গড় কাপ্তানি হ'ব বুলি ঘোষণা কৰি দিছে স্বায়ত্তশাসিত কাৰ্বি পৰিষদৰ পৰৱৰ্তী চৰকাৰ বিজেপি দলৰে হ'ব নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগৰে পৰা এই কথা এক প্ৰকাৰ নিশ্চিত হৈ লৈছে বিজেপি দল বিজেপিৰ প্ৰাৰ্থীৰ তালিকা উলোৱাৰ আগদিনা ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে পৰৱৰ্তী CEMৰ নাম ঘোষণা কৰি দিয়াৰ দৰে চিন্থং পৰিষদীয় সমষ্টিৰ লাংটুক আপামত অনুষ্ঠিত প্ৰাৰ্থী প্ৰদীপ ৰংপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰদীপ ৰংপিক কাৰ্বি পৰিষদৰ পৰৱৰ্তী বিজেপি চৰকাৰত EMৰ লগতে সম্ভাৱ্য বিভাগ গড় কাপ্তানি বুলি ঘোষণা কৰিছে তুলিৰাম ৰংহাঙে সৰ্বমুঠ 7টা পোলিং ষ্টেচনৰ বিশাল ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত নিৰ্বাচনী সভাত কংগ্ৰেছ আৰু HSDCৰ এক বুজন সংখ্যক সমৰ্থক বিজেপি দলত যোগদান কৰে আনহাতে সভাত বিশেষভাৱে উপস্থিত থকা বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে সভাত যোগদান কৰা বিশাল ভোটাৰ ৰাইজক সম্বোধনী কয় যে বিজেপি চৰকাৰে দুখীয়া জনগণৰ উন্নতিৰ বাবে সদায় কাম কৰি যাব আৰু অনাগত দিনবোৰতো চিন্থংবাসী ৰাইজৰ উন্নতিৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ কথা চিন্তা কৰি যাব বৈঠালংছৰ পৰা জাসানিংহি কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Defu Girls College, Dharamnala, Defu 782462. The first and the only girls' college of Karbi Anglong district. Render 25-year service to the student community. Good physical and learning infrastructure. Good academic result in HS and TTC. Learner-centered teaching. Well-experienced teachers. Intensive care for average and advanced learner. The college offers honors courses in English and Assamese. Prospectus can be collected from the college office during office hours or you can call at 9435365321 and 9085251378. Email principaldgcdharamnal@gmail.com. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই।
কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Singiri Junior College. Admission notice for Class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve, Defu Karbi Anglong, Assam 782460. Follow us on Facebook www.facebook.com/Singiri College. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hitikulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng Chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 7896169017 Hewar babe 7896169021 bikrir babe Landline number 03675 2464448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Admission going on. Issues of forms and prospectus from 31st of May 2017. Last date of form submission 8th of June 2017. Admission date 12th and 13th June 2017. For details, please contact 9854335234. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে সমগ্ৰ কাৰ্বি আংলং ব্যাপক ক্ৰমাত উত্তপ্ত হৈছে নিৰ্বাচনী বতা ইয়াৰ মাজতে এখন কাৰ্বি আংলংগতে ঘটিছে অভিনৱ ঘটনা সচেতন আৰু চিন্তাশীল মহলক অধিক চিন্তাৰ খুৰাক জগাই তোলা অতি অভিনৱ ঘটনা পশ্চিম কাৰ্বি আংলঙৰ 9 নং আমৰেন পৰিষদীয় সমষ্টিত শ শ সাধাৰণ ৰাইজে মুকলিকৈ আৰ্থিক অনুদান আগবঢ়াইছে প্ৰিয় নিৰ্দলীয় প্ৰাৰ্থী খগেন নমহুদ্ৰক কাৰ্বি পৰিষদৰ নিৰ্বাচনলৈ মাথু আৰু কেইটামান দিনহে বাকি নিৰ্বাচনৰ দিন যি ধৰণে ওচৰ চাপি আহিছে
তেনেদৰে তীব্ৰ গতিত চলিছে প্ৰচাৰ অভিযান সাধাৰণ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ দলীয় প্ৰাৰ্থীসকলে নিতৌ নানান ধৰণৰ কৌশল অৱলম্বন কৰিছে কোনোবাই যদি ভোজ খুৱাইছে কোনোবাই দেখুৱাইছে ধনৰ প্ৰলোভন ইয়াৰ মাজতে আমৰেং সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা খগেন নমচুদ্ৰৰ প্ৰচাৰ সভাত দেখা গ'ল এক অনন্য দৃশ্য আন হেজাৰ হেজাৰ নিৰ্বাচন প্ৰচাৰ সভাৰ একেবাৰে বিপৰীত দৃশ্য আজিৰ দিনত এনে দৃশ্য নিশ্চয় বৰ বিৰল আমৰেং সমষ্টিৰ অন্তৰ্গত মাইলু সাপ্তাহিক বজাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্য এয়া দিব লাগে যাতে আমাৰ কেন্দ্ৰীয় দিয়া নাই আমাৰ ৰাইজে কেন্দ্ৰীয় সহায় কৰিছে ধন্যবাদ উৎসাহজনক পৰিৱেশত অনুষ্ঠিত হৈছে নিৰ্বাচনী প্ৰচাৰ সভা সভাৰ অন্তত সভাত অংশগ্ৰহণ কৰা অহা বৃদ্ধ পুৰুষ মহিলাকে ধৰি শ শ ৰাইজে মঞ্চত উঠি গৈ প্ৰিয় নেতা তথা নিৰ্দলীয় প্ৰাৰ্থী খগেন নমচুদ্ৰক মুকলিকৈ আৰু বিনা বাক্য বয়ে প্ৰদান কৰিছে আৰ্থিক সাহায্য যি সময়ত আন ৰাজনৈতিক দলসমূহে সহজ সৰল ভোটাৰ ৰাইজক টকা প্ৰদান কৰি বিনিময়ত ভোট আদায় কৰা বুলি সৰ্বত্ৰে অভিযোগ উঠিছে তেনে সময়ত নিৰ্দলীয় প্ৰাৰ্থী খগেন নমচুদ্ৰক ৰাইজেহে নিৰ্বাচনৰ খৰচ ইত্যাদিৰ প্ৰয়োজনত নিজৰ য'ত সামান্য সমৰ্থকেৰে আৰ্থিক সাহায্য প্ৰদানৰ ঘটনাই ৰাজনৈতিক সচেতন তথা চিন্তাশীল মহলত বিশেষ চৰ্চিত লাভ কৰিছে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত নিৰ্দলীয় প্ৰাৰ্থী খগেন নমচুদ্ৰই বিনম্ৰ আৰু স্পষ্ট ভাষাৰে কয় যে ৰাইজৰ আশীষ লৈ বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে থিয় দিবলৈ আগবাঢ়িছো জিলাখনত বসবাস কৰা সমূহ বঙালী সমাজক বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ তোলে প্ৰাৰ্থীগৰাকীয়ে এৰা যি সময়ত ব্যক্তিগত কেইটামান সা সুবিধাৰ প্ৰাপ্তিৰ বাবে ভিন্ন ৰাজনৈতিক নেতাসহ দলীয় সমৰ্থকে নদীত জাহ উঠা মাছ জোকাৰ দৰে এবাৰ উজনি এবাৰ নামনি কৰি আছে নেতা আৰু সমৰ্থকসকলৰ মাজত এনে ত্যাগী মনোভাৱ জগাই তুলিব নোৱাৰিনে কেৰণীৰ পৰা বিৰেনিহি কাট নিউজ লোক জাগৰণ মঞ্চ পূব কাৰ্বি আংলং জিলাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা দেৱশ্ৰী নাৰদ জয়ন্তী উদযাপন অনুষ্ঠানত সাংবাদিক কাংবুৰা সিংনাৰক সমিতিয়ে সম্বৰ্ধনা জনায় ত্ৰিভুৱন বিচৰণ কৰোতা সকলো প্ৰকাৰৰ সূচনা আৰু ঘটনাৰ জ্ঞাতা নাৰদে সমাজৰ হিতৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডত বাতৰি সৰবৰাহ কৰি সাংবাদিকতাৰ বাট মুকলি কৰোতা দেৱশ্ৰী নাৰদ আছিল প্ৰকৃততে নিৰপেক্ষ সাংবাদিক এই মহান সাংবাদিকজনৰ জন্ম জয়ন্তীৰ উপলক্ষে 11 জুনত লুৰুলাংছৈ স্থিত ৰাংচিনা চাৰপৰ সাংস্কৃতিক গৃহত সাংবাদিক কাংবুৰা সিংনাৰক লোক জাগৰণ মঞ্চ পূব কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় কামৰা সিনা বিশিষ্ট সাংবাদিক ক্ৰীড়া সংগঠক মহাশয় সমাজৰ হিতৰ বাবে just la bilta chala kapang rumdun han ancho tamne no ingthil dil nai mi se nang keplak pa bida nai mi ning dok o ma teron sang ho lam lok to ra ta hi no ni ning dok pi juni ke ne pan rasulullah nang pichuel la salam lok si to re ni budai no anu ka prega lam ke to ne tola sona বিগত সুদীৰ্ঘ বছৰৰ পৰা সাপ্তাহিক কপিলী কাকতৰ সহযোগী সম্পাদক আৰ্লেং ডেইলিৰ কাকত উপ সম্পাদক ঠেকাৰ আৰ্নিৱাং কাকতত কাৰ্যবাহী সম্পাদক আজিৰ অসম জনসাধাৰণ কাকতত স্থানীয় সংবাদদাতা হৈ নিৰপেক্ষ বাতৰি পৰিৱেশন কৰাৰ লগতে 2003 পৰা প্ৰচাৰ ভাৰতী স্থানীয় কাট নিউজ চেনেল আদিত সংবাদ সেৱা কৰাকে ধৰি মিডিয়া ট্ৰাষ্ট ডিফু প্ৰেছ ক্লাব প্ৰাক্তন সম্পাদক দায়িত্ব পালন সমৰকলা ক্ৰীড়াবিধক আগুৱাই দি নিজেও ব্লেক বেল্ট গিৰিধাৰী খেলুৱৈ হিচাপে জিলালৈ অৰিহণা আগবঢ়োৱাৰ বাবে তেখেতক লোক জাগৰণ মঞ্চ পূব কাৰ্বি আংলং জিলা সমিতিয়ে সম্বৰ্ধনা জনায়
অনুষ্ঠিতব্য 17 জনৰ কাৰ্বি সাহিত্য শাখিত পৰিষদৰ নিৰ্বাচন শান্তি আৰু সুস্থ বাতাবৰণ গঢ়াৰ স্বাৰ্থত সন্দেহযুক্ত এলেকা হিচাপে চিহ্নিত ধনচিৰি বনাঞ্চলত 9 জুনত ৰেড হৰ্ন ডিভিজন আৰু সদৰ আৰক্ষীয়ে মিলি যুটীয়া অভিযান চলায় এক নিৰ্ভৰযোগ্য সূত্ৰৰ আধাৰত চলোৱা অভিযানত কোনো অচিনাক্তি উগ্ৰবাদী সংগঠনে লুকুৱাই থোৱা এক গোপন স্থানৰ পৰা ব্যাপক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে অভিযানকাৰী দলটোৱে অভিযানৰ সময়ত দেশীয় নিৰ্মিত ৰাইফলছ 5টা চীনত নিৰ্মিত 22 mm পিস্তল 7.62 mm 13 ৰাউণ্ড গুলি 22 mm 4 ৰাউণ্ড গুলি অভিযানৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ